হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আৰু অইন দিনাৰ দৰে আজিও এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলত নতুনকৈ যোনে আহিছে আপোনালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পায়। আৰু বেছি পেলেকিয়া নাথাকি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। अभी मजा आएगा ना भिड़ो। অ' গাইজ, এইটো ৰিলছে দুষ্ট। আমাৰ অসমীয়া কিছুমান বোৱাৰী বা প্ৰতিভাৰ অভাৱ নাইতো, এনেকৈও বনাব পাৰি। এতিয়া চাব, মানুহৰ মানে ক'ত কেনেকৈ কেতিয়া সুখ আহে কোনেও নাজানে। মই এই কথাটো কিহৰ কাৰণে কৈছোঁ, এই ভিডিঅ'টো চাই লওকচোন, তাৰপিছত মই ধুনীয়াকৈ কৈ আছোঁ। চাওকচোন মানুহৰ সুখবোৰ কেনেকৈ আহে। কেমেৰাটো সন্মুখত নহালৈ একোৱে নাছিলে, কেমেৰাটো সন্মুখত আহি কিমান ধুনীয়াকৈ সুখ অনুভৱ কৰিছে। তেখেতৰ মানে চাচাজনৰ মানে সুমধুৰ সময়কণ কেমেৰাটোৰ আগতে আছিলে। ইয়াতকৈ আৰু কি সুখ পাব। মোৰ ভণ্টিকেইজনী, তোমালোকে ল'ৰা ভাল পাবা, পাৰ্চনেল বস্তু নেদেখুৱাবা। अरे कहना क्या चाहते हो? একেবাৰে নেদেখুৱাবা। বহুত চলনা কৰিব ল'ৰাবিলাকে, কিন্তু কেতিয়াও নেদেখুৱাবা আৰু তোমালোকেও কেতিয়াও নিবিচাৰিবা। অ' খুৰী, আমাৰ ল'ৰাবোৰ ইমান ফাল্টু নহয়। দুদিন নহ'বই চিনাকি হোৱা, গৰমত গা পা কাপোৰ খুলি পেলাই দিয়ে। হে, খুৰীজনী মানে ভুক্তভোগী। খুৰীয়ে মানে বিচাৰিছিল, ৰামঠগন দি থৈ গুচি গ'ল। ফাল্টু কথা ক'বলৈ আহে। এই চাওঁ মোবাইল আরে কি চাবি কিছু কম ন ইটো মোৰ পাতি লোৱা তুমি আৰু কম পেহিল লৰা কৰম কম ইটো মোৰ পাতি লোৱা ভাইটি হিৰক কম আরে এইটো মোৰ পাতি লোৱা দাদা হয় নেকি? এটা কথা গম পাইছে না, পাচি লোৱা দাদা ভাইটি আৰু ৭৫ লোৱা চাবা একে বস্তু, দুটা শৰীৰৰ কাৰণে হানিকাৰক। আরে কি হানিকাৰক ফেক কি মোবাইল দি হ'ব দি ইটো ডাইলগ কাটা বাচ্চা লাজ পাইছে। পাতি লোৱা দাদা ভাইটি পেহী ল'ৰা এইসোপা গোটেইসোপা যদি পাতিয়ে লৈছ, এনেই তোৰ চাইজটো কিমান হৈছে বাৰু? এনেকুৱা অৱস্থাৰ পৰা এনেকুৱা অৱস্থা এই ভলকা ভাঙা খুঁটিটো উঘলি আনচোন। গানটোত ভাঙি দেখুৱাব লাগে কঁকাল আৰু তই দেখুৱাইছ পকৰ। খলা বাঁহলৈ দিওঁ নেকি? আচ্ছা इसकी माँ का भोला चेहरा। মজাটো আহে গায় ন? কাপোৰ খুলি পৰে গৰমত, খজুতি বাঢ়ে মৰমত। কুলিৰো কুলি বসন্তৰ কুলি। अरे कहना क्या चाहते हो? ময়ো অকণমান মৰম কৰিবলৈ মন গৈছে, দিবা নেকি খুলি?